লক্ষ্ণৌ সুপার জয়েন্টে গুজরাট টাইটান্সক 33 রানৰ ব্যৱধানত পৰাস্ত কৰিলে। লক্ষ্ণৌ সুপার জয়েন্টৰ হৈ য়েছ ঠাকুৰে দুৰ্দান্ত বলিং প্ৰদৰ্শন কৰিলে। য়েছ ঠাকুৰে কেৱল মাত্ৰ 30 ৰানৰ বিনিময়ত 5টাকৈ উইকেট লৈ এই সিজনত প্ৰথম 5 লোৱা বলাৰ হিচাপে পৰিগণিত হ'ল আৰু গুজরাট টাইটান্সে 164 ৰানৰ লক্ষ্য আগত লৈ কেৱল মাত্ৰ 130 ৰানতে থমকি গৈছিল। ইয়াৰ মূলতে আছিল য়েছ ঠাকুৰৰ দুৰ্দান্ত বলিং প্ৰদৰ্শন। গুজরাট টাইটান্সৰ ঋদ্ধিমান সাহাক ড্ৰপ কৰা হয় আৰু ঋদ্ধিমান সাহাৰ ঠাইত উইকেট কিপাৰ বেটাৰ হিচাপে শৰতক খেলোৱা হয় আৰু ঋদ্ধিমান সাহাৰ ঠাইত সাই সুদৰ্শনে অপেনিং কৰে। শুভমান গিলে 19 ৰান কৰি আউট হৈছিল, কিন্তু শুভমান গিলে স্লোলি খেলিছিল। 21 বলত কেৱল মাত্ৰ 19 ৰান কৰিব পাৰিছিল আৰু তাৰ বিপৰীতে সুদৰ্শনৰ 23 বলৰ সন্মুখীন কৰি 31 ৰানৰ বৰঙণি আগবঢ়াইছিল। ইয়াৰ বাহিৰে ৰাহুল টেৱাটিয়াই শেষলৈ দুৰ্দান্ত প্ৰচেষ্টা কৰিছিল, কিন্তু ৰাহুল টেৱাটিয়াক সহযোগ দিবলৈ কোনো এজন বেটাৰে ক্ৰিজত থিয় হ'ব পৰা নাছিল আৰু ৰাহুল টেৱাটিয়াৰ লগত যদিহে কোনো এজন বেটাৰে সহযোগ দিব পাৰিলেহেঁতেন মেচখন গুজরাট টাইটান্সে প্ৰায় জয়লাভ কৰিলেহেঁতেন। ৰাহুল টেৱাটিয়াই 25 বলত 30 ৰানৰ ইনিংছ খেলিছিলে, কিন্তু এইখন মেচত গুজরাট টাইটান্সৰ বেছিভাগ বেটাৰে ব্যৰ্থ হয়। কেন উইলিয়ামছনে 5টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 1 ৰান সংগ্ৰহ কৰে আৰু উইকেট কিপাৰ বেটাৰ ঋদ্ধিমান সাহাৰ ঠাইত অহা শৰতে কেৱল মাত্ৰ 2 ৰান কৰিবলৈ পায়। বিজয় শংকৰৰ ক্ৰিজত ছেট হোৱাৰ পিছত নিজৰ উইকেটৰ গুণ বুজিব নোৱাৰে আৰু 17 ৰানৰ স্কৰত আউট হয় আৰু দৰ্শন নালকাণ্ডে 12 ৰানৰ স্কৰত আউট হয়। ইয়াৰ মূলতে আছিল য়েছ ঠাকুৰৰ দুৰ্দান্ত বলিং প্ৰদৰ্শন। তাৰোপৰি কুণাল পাণ্ডেও দুৰ্দান্ত বলিং প্ৰদৰ্শন কৰিছিল। কুণাল পাণ্ডেই মিডিল অৰ্ডাৰত যি প্ৰেছাৰ মেইনটেইন কৰিব লাগে বিপৰীত দলক, সেই কাম কৰিছিল আৰু 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 11 ৰান দি 3টাকৈ উইকেট লৈছিল আৰু য়েছ ঠাকুৰক উইকেট লোৱাৰ যি সহযোগিতা তথা পাৰ্টনাৰশ্বিপ কৰিব লাগে, সম্পূৰ্ণৰূপে কুণাল পাণ্ডেই য়েছ ঠাকুৰৰ লগত উইকেট লোৱাত পাৰ্টনাৰশ্বিপ আগবঢ়াইছিল আৰু শেষৰ ফালে ৰবি বিষ্ণুৱে 1টা উইকেট লৈছিল, 2টা অভাৰ কৰি কেৱল মাত্ৰ 8 ৰান দিছিল। লক্ষ্ণৌ ছুপাৰ জয়েন্টৰ এই বলাৰসকলৰ দুৰ্দান্ত সহযোগিতা আৰু সকলোৱে মিলি উইকেট লোৱাৰ যি ধাৰাবাহিকতা বজাই ৰাখিছিল, যাৰ কাৰণে গুজরাট টাইটান্সে 164 ৰানৰ সৰু লক্ষ্য আগত লৈ 130 ৰানতে অল আউট হৈ গৈছিল আৰু 33 ৰানত পৰাজয় বৰণ কৰিছিল। আৰু ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জয়েন্টে বেটিং কৰি কেৱল মাত্ৰ 163 ৰান কৰিব পাৰিছিল 5 উইকেটৰ বিনিময়ত। অধিনায়ক লোকেশ ৰাহুলে 31টা বলত 33 ৰান কৰিছিল আৰু মাৰ্কাছ ষ্টাইনিছে দুৰ্দান্ত বেটিং কৰিছিল, 43 বলত 58 ৰান সংগ্ৰহ কৰিছিল। কিন্তু লক্ষ্ণৌ ছুপাৰ জয়েন্টৰ পূৰ্বৰ মেচৰ পৰাই দেখা গৈছে যে নিকোলাছ পুৰণে যি দুৰ্দান্ত ফিনিচিং দি আহিছে, এইখন মেচতো সেই কামেই কৰি গৈছে। নিকোলাছ পুৰণে 22টা বলৰ সন্মুখীন কৰি 32 ৰানৰ অপৰাজিত ইনিংছ খেলিছিলে। নিকোলাছ পুৰণৰ এই ফিনিচিঙত যি ভূমিকা সম্পূৰ্ণৰূপে পালন কৰি গৈ আছে আৰু সেইকাৰণে লক্ষ্ণৌ ছুপাৰ জয়েন্টে শেষৰ ফালে ৰান চেছ কৰাতেই হওক বা প্ৰথম বেটিঙতে হওক ভাল স্ক'ৰ কৰিব পৰা হৈছে। আয়ুষ বদনি কেৱল মাত্ৰ 20 ৰান কৰিছিল, ছেট হোৱাৰ পিছতো আউট হৈছিল আৰু কুইণ্টেন ডিকক অপেনিঙত কেৱল মাত্ৰ 6 ৰান কৰিছিল আৰু ডেভিড পাডিকল উপৰ্যুপৰি ব্যৰ্থ হৈ আহিছে। ইংলেণ্ড সিৰিজৰ পৰাই আৰম্ভ কৰি চলিত IPLতো ডেভিড পাডিকলে উপৰ্যুপৰি ব্যৰ্থ হৈ আহিছে আৰু ডেভিড পাডিকলে যদিহে আগন্তুক 2টা মেচৰ ভিতৰতে ভাল পাৰফৰ্ম নকৰে তেনেহ'লে হয়তো দলৰ পৰা বাহিৰ হ'ব পাৰে। আৰু গুজরাট টাইটান্সৰ হৈও বলাৰসকলেও ভাল প্ৰদৰ্শন কৰিছিল। উমেশ যাদৱে 22 ৰানৰ বিনিময়ত 2টা উইকেট লৈছিল আৰু দৰ্শন নালকাণ্ডেও 21 ৰান দি 2টা উইকেট লৈছিল। ৰাছিদ খানেও ইকনমিকেল বলিং কৰিছিল, উইকেট যদিও 1টা পাইছিল, কেৱল 28 ৰানহে খৰচ কৰিছিল 4টা অভাৰৰ স্পেলত। কিন্তু গুজরাট টাইটান্সৰ বেটাৰসকলৰ ব্যৰ্থতাৰ কাৰণেই মেচখনত জয়লাভ কৰিব নোৱাৰিলে। মেচখনত য়েছ ঠাকুৰে দুৰ্দান্ত প্ৰদৰ্শন কৰি দলক জয়লাভ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা অৱদান আগবঢ়োৱাৰ কাৰণে য়েছ ঠাকুৰক মেন অফ দ্য মেচৰ সন্মান দিয়া হয়। আজিৰ মেচৰ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।